মহিন্দ্ৰাৰ টু হুইলাৰ্ছবোৰ ইমান হঠাতে কিয় নাইকিয়া হৈ গ'ল 10 বছৰ আগলৈকে মহিন্দ্ৰাৰ কমিউটাৰ সেগমেণ্টত সোমাটো গ'ল আছিল এইটো ষ্টেটমেণ্ট দিছিলে মিষ্টাৰ আনন্দ মহিন্দ্ৰাই 2019ত তেওঁ এনেকুৱাকৈ কোৱাৰ কাৰণটো হ'ল মহিন্দ্ৰাৰ এটাকে সকলো টু হুইলাৰ্ছ কমিউটাৰ মাৰ্কেটত ফেইল হৈ গৈ আছিল Society of Indian Automobile Automakersৰ ৰিপৰ্টে কৈছে যে মহিন্দ্ৰাৰ টু হুইলাৰ্ছৰ সেল বহুত বেছি কম হৈ গৈছে 2018ত মহিন্দ্ৰাই অকল 4400খন বাইক বেচিছিল তুলনা কৰিলে TVS 31 লাখ টু হুইলাৰ্ছ বেচিছিল এফালে TVS টপ মেনুফেকচাৰো নাছিল মহিন্দ্ৰাই এই বহুত মেজাৰেবল লছ দেখিলে আৰু 2020ত মহিন্দ্ৰাৰ টু হুইলাৰ্ছৰ সেল বন্ধ কৰিবলগীয়া হ'ল এতিয়া আমি কোনো টু হুইলাৰৰ ওপৰত মহিন্দ্ৰাৰ লগো দেখা নাপাওঁ কিন্তু এতিয়াও মহিন্দ্ৰাৰ টু হুইলাৰ মাৰ্কেটত আছে আৰু আগতকৈ বহুত বেছি ষ্ট্ৰংও হৈছে আমি আগৰ পৰাই দেখিছোঁ মহিন্দ্ৰাই বেলেগ আন কোম্পানীৰ নিচিনাকৈ বেলেগ মাৰ্কেটত টাৰ্গেট নকৰে যেনেকৈ ভাৰতত মহিন্দ্ৰাই অকল SUVৰ মাৰ্কেটতে টাৰ্গেট কৰে আৰু এইটো কাৰণে মহিন্দ্ৰা SUVৰ বহুত ডিমাণ্ড আছে আৰু এইটো মেণ্টেলিটিৰ কাৰণে মহিন্দ্ৰাই এতিয়া নতুনকৈ প্ৰিমিয়াম মটৰচাইকেল মাৰ্কেটত সোমাবলৈ চেষ্টা কৰিছে এইটোৰ আণ্ডাৰত মহিন্দ্ৰাই জাৱা ESD আৰু BSA নিচিনা ব্ৰেণ্ডবোৰ ৰিভাইভ কৰিবলৈ ধৰিছে এতিয়া মহিন্দ্ৰাই ব্ৰেণ্ডকেইটাৰ আণ্ডাৰত বছৰে প্ৰায় 50,000 মটৰচাইকেল বেচি আছে তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানো হওক কেনেকৈ মহিন্দ্ৰাৰ টু হুইলাৰ্ছৰ আৰম্ভণি হ'ল আৰু কেনেকৈ মিজাৰেবলি ফেইল হ'ল মহিন্দ্ৰাৰ টু হুইলাৰ্ছৰ আৰম্ভণি 2008 চনত হৈছিল যেতিয়া সিহঁতে কাইনেটিক মটৰ্ছৰ বিজনেছটো একুৱায়াৰ কৰিছিল কাইনেটিক মটৰ্ছে 1999 লৈকে হণ্ডাৰ লগত মিলি অট'মেটিক স্কুটাৰ ভাৰতত বেছি আহিছিল আৰু পিছত বহুত কষ্টত সিহঁতে ছাৰ্ভাইভ কৰি আহিছিল মহিন্দ্ৰাই তেতিয়া নতুনকৈ টু হুইলাৰ্ছৰ ছেগমেণ্টত সোমাইছিল আৰু সিহঁতৰ টু হুইলাৰ্ছ বনোৱা কোনো এক্সপিৰিয়েঞ্চ নাছিলে মহিন্দ্ৰাৰ টায়াৰ কোম্পানী SYM আৰু ইটালিয়ান মটৰচাইকেল কোম্পানীৰ লগত মিলি সিহঁতে 2008ত ফাইট নামৰ স্কুটাৰ এখন লঞ্চ কৰিলে তাৰপিছত মহিন্দ্ৰাৰ প্ৰথমখন বাইক ষ্টেলিঅ তাৰপিছত স্কুটাৰ ৰডিঅ' ড'ৰো আৰু কাইন লঞ্চ কৰিলে মহিন্দ্ৰাই এই বহুত স্কুটাৰ আৰু বাইক লঞ্চ কৰি গৈ আছিল কিন্তু সিহঁতৰ এটা কমন ফেক্টৰ আছিল সিহঁতৰ সেলছ বহুত কম আছিল আৰু যেনেকৈ নতুন টু হুইলাৰ্ছ লঞ্চ কৰি গৈ আছিল তেনেকৈ পুৰণা মডেলবোৰো বন্ধ কৰি গৈ আছিল মহিন্দ্ৰাৰ প্ৰিমিয়াম মটৰচাইকেল মজো লঞ্চ কৰিছিল কিন্তু সেইখন সিহঁতে ইটালিয়ান ব্ৰেণ্ড এটাৰ পৰা ডেভেলপ কৰিছিল আৰু তাৰ ইঞ্জিনটো চাইনিজ আছিল মজো ক্ষীণ আৰু বেছি নচলিলে কাৰণ বাইকখন ইমান ৰিলায়েবল নাছিল মহিন্দ্ৰাৰ টু হুইলাৰ্ছ বহুত কষ্টৰে গৈ আছিল আৰু সিহঁতৰ সেলছ দিনে কমি গৈ আছিল আৰু সেইটো কাৰণেই সিহঁতে 2020ত মহিন্দ্ৰাৰ লগো থকা সকলো টু হুইলাৰ্ছ বন্ধ কৰি দিলে এতিয়া আমি চাওঁ হওক মহিন্দ্ৰাই কেনেকৈ ক্লাছিক লিজেণ্ডছ যেনেকৈ জাৱা ESD আৰু BSA নিচিনা কোম্পানীবোৰ কিনি উন্নতি কৰিছে মহিন্দ্ৰাৰ ক্লাছিক লিজেণ্ডছৰ 60%ৰ শ্বেয়াৰ একুৱায়াৰ কৰিছিল 2016 চনত আৰু তাৰ লগতে মহিন্দ্ৰাৰ ESD আৰু জাৱাৰ চেলিং ৰাইট ইণ্ডিয়া আৰু ইণ্ডিয়াৰ নিচিনা গ্ৰ'য়িং কাউণ্ট্ৰিবোৰত ইছ্যু কৰিলে জাৱাৰ বাইক যেতিয়া লঞ্চ হৈছিল তেতিয়া তাত মহিন্দ্ৰাৰ মজৰে ইঞ্জিন ফিট কৰা হৈছিল আৰু ইঞ্জিন ডেভেলপমেণ্ট প্ৰচেছটো হৈছে বহুত খৰচী প্ৰচেছ মজৰ ইঞ্জিন ইউজ কৰোঁতে মহিন্দ্ৰাৰ বহুত কষ্ট ইফেক্টিভনেছ হ'ল আৰু এই ইঞ্জিনটো বহুত স্কেলেবল অৰ্থাৎ ইয়াৰ পাৱাৰ কম বেছি কৰিবও পাৰি আৰু এনেকৈয়ে মহিন্দ্ৰাৰ টু হুইলাৰ্ছ মাৰ্কেটত নিজৰ প্ৰেজেন্সটো আকৌ ঘূৰাই পালে এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত